আমি গৈ আছো গুৱাহাটী স্পাইৰেল পটেটো খাবৰ কাৰণে হয় নাই গুড মৰ্ণিং এভৰিৱান মই ৰশ্মি আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ আজি পুৱাই ওলাই যাব লগা হৈছে ঘৰৰ পৰা একচুৱেলি মই গৈ আছোঁ এতিয়া মোৰ নিজৰ কৰ্মস্থলীলৈ এয়া আমাৰ গাঁৱৰ পৰিৱেশ মাকুম পালোহি এতিয়া বাছৰ কাৰণে ৱেইট কৰি আছোঁ বাছ অহা নাই ইয়াতে ৰখি আছোঁ আৰু বেগ চেগ লৈ বাছ পাই গ'লোঁ আৰু মই এয়া চিটত বহি ল'লোঁ ইফালে ৰাইজ আছে অকণমান আৰু টোপনিও ধৰিছে ৰাতিপুৱা সোনকালে গুচি অহা এইফালে দাদাজন চাওকচোন একদম মানে ভৰি চৰি উঠাই বহি লৈছে আৰু ফাইনেলি আহি পাই গ'লোহি বৰবৰুৱা এতিয়া যাওঁ ৰুমলৈ এইখন বাছতে আহিছিলোঁ এয়া গৈ আছোঁ আৰু ৰুমৰ অভিমুখে বহুত দিনৰ মূৰত ফাইনেলি সেয়া ৰুম আহি গ'লোঁ আৰু এতিয়া অলপ ৰেষ্ট ল'ম তাৰপিছতে ৰেডি হৈ মেলি যাম অফিচ আজি বহুত দিনৰ মূৰত কাৰণ ছুটিত আছিলোঁ গম পাইছেই A few moments later ৰেডি হৈ ল'লোঁ এয়া খোপা চোপা বান্ধি এতিয়া ভাত চাত খাই লওঁ এফালে খাই আছে তাই এতিয়া ওলাই গৈছোঁ আৰু নিজৰ কৰ্মস্থলীলৈ জোতা পিন্ধি লওঁ হা ওলাই গৈছোঁ আৰু চাবলৈ আহি লগ পাইছোঁ সেইকাৰণে তাই জোতা পিন্ধিয়ে আছে হোৱাই নাই গধূলি সময়ত ডিব্ৰুগড় টাউনৰ ফালে বুলি ওলাই আহিলোঁ অলপ বজাৰো কৰিবলৈ আছিলে চ' আমি কেইজনী ওলাই আহিলোঁ আৰু এইফালে এখন চেণ্ডেলৰ দোকান দেখিলোঁ তাতে সোমাই গ'লোঁ বোলো ইমান ধুনীয়া ধুনীয়া চেণ্ডেলবোৰ আছে চাওঁচোন এযোৰ পিন্ধি বোলো পিন্ধি চাইছোঁ ধুনীয়া দেখি কিন্তু একেবাৰেই কমফৰ্টেবল নহয় দেখিবলৈহে ধুনীয়া পিন্ধিবলৈ কিন্তু একেবাৰেই আৰামদায়ক নহয় চ' নল'লোঁ দুইজনীয়ে ঘূৰি ফুৰিছোঁ ৰাস্তাই আমাৰ মানুহবোৰ মানে পাৰ্টনাৰবোৰ হেৰাই থাকিলে তো এইফালে ভুটীয়াত সোমালোঁ ভুটীয়াৰ পৰা ওলালোঁ পাৰ্লাৰত সোমালোঁ এতিয়ালৈকে আমাৰ পাৰ্টনাৰবিলাকৰ খা খবৰে নাই আমি এতিয়া ঘূৰি আছোঁ আৰু এনেকৈ ঘূৰি আকৌ আহিলোঁ আমি ভেন হুইচেলত সোমালোঁ শুনিলোঁ যে ইয়াত বোলে বেগৰ কালেকশ্যন বহুত মজা আছে চ' ডাইৰেক্ট মই বেগ চাবলৈ আহিলোঁ ফাৰ্ষ্ট মোকে চাই লৈছোঁ আৰু ইফালে বেগৰ কালেকশ্যনবিলাক চাই মানে দেখিয়ে ইমান ভাল লাগিছে নহয় মোৰ আৰু আহি এটা ধৰি লৈছোঁ এইটো কিন্তু বহুত কিউট লাগিছে সৰুকৈ বেগটো আৰু এয়া চাব পাৰে ইমান মজা লাগিছে নহয় বেগখিনি আপোনালোকৰ ভাল লাগিছেনে জনাবচোন দেই এই যে সৰু বেগকেইটা ইমান কিউট লাগিছে নহয় আৰু এইটো কিবা এটা ভাল লাগিছে মানে চ' ভাবিলোঁ লগাই চাওঁচোন তো কেনেকুৱানো দেখিব ভাল লাগিছে কিবা এটা আপোনালোক কেনেকুৱা লাগিছে বাৰু মাই গড এইটো কিন্তু মোৰ বাজেটৰ নহয় দামটো চাই মই থৈ দিলোঁ ভাবিলোঁ ইমান সৰু বেগটো ইমান দাম ভাবিছিলোঁ এইটো 1500 মানৰ হ'ব বুলি বাট নহ'লগৈ আৰু ভাবিলোঁ এইফালে কিবা এটা চাওঁ বাট ইয়াত মানে বেগৰ কালেকশ্যনটোহে মোৰ বেছি ভাল লাগিলে বাকী একোৱেই বেছি ভাল নালাগিলে বজাৰ কৰি মেলি আহিলোঁ সেইকেইটা বস্তু লৈ আহিছোঁ আজি পূৰা তামাম বজাৰ কৰিলোঁ এতিয়া যাওঁ ৰুমলৈ আজি ভিডিঅ'টো ইয়াতে বাই বাই গুড নাইট